পৰীক্ষাৰ চিলেবাছ লৈ কিছু ভুল বুজাবুজি হৈছে। এই মুহূৰ্তত মেট্ৰিক পৰীক্ষাৰ্থীলৈ শিক্ষামন্ত্ৰীৰ এক বিশেষ ঘোষণা। প্ৰশ্নকাকত প্ৰস্তুত আৰু চিলেবাছ সম্পৰ্কে ছাত্ৰ ছাত্ৰীৰ মাজত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই সম্পৰ্কে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি নিজৰ মন্তব্য প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি ক'লে সেই ভিডিঅ' ক্লিপটো আমাৰ হাতত আছে। সেই ভিডিঅ' ক্লিপটো আৰম্ভ কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, যিসকল ছাত্ৰ ছাত্ৰী মৰমৰ ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো চাই আছে সেইসকল ছাত্ৰ ছাত্ৰীলৈ মোৰ এটাই অনুৰোধ, প্লিজ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা। পৰীক্ষাৰ চিলেবাছ লৈ কিছু ভুল বুজাবুজি হৈছে। মই সেইকাৰণে এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ। 2021 ক'ভিড পৰিস্থিতিৰ কাৰণে প্ৰথম মেট্ৰিকৰ চিলেবাছ 30% হ্ৰাস কৰা হৈছিল। ইয়াৰ পাছত সময় বাগৰিল, পৰীক্ষা যিমানে ওচৰ চাপি আহিল, তেতিয়া পৰীক্ষা ওচৰ চাপি আহোঁতে সেবাই তেতিয়াই এটা সিদ্ধান্ত লৈছিলে যে আৰু 10% চিলেবাছ কৰ্তন কৰাৰ কাৰণে, অৰ্থাৎ সৰ্বমুঠ 40% চিলেবাছ সংকুচিত কৰাৰ সিদ্ধান্ত 2021 চনতেই সেবাই লৈছিল আৰু সেইমতে প্ৰশ্নকাকত প্ৰস্তুত কৰিছিল। 21ত পৰীক্ষা নহ'ল। 2022ৰ কাৰণে সেবাই পুনৰ 40% চিলেবাছ সংকুচিত কৰি পাঠ্যক্ৰম দিলে আৰু এতিয়া যিটো পৰীক্ষা হ'ব, এই পৰীক্ষাৰ কাৰণে যিটো চিলেবাছ, এই চিলেবাছ আৰু 2021ৰ শেষৰ ফালে পৰীক্ষাৰ আগে আগে নিৰ্ধাৰিত কৰা চিলেবাছ একেটাই। সংকুচিত 40% সংকুচিত পাঠ্যক্ৰমৰ ওপৰতে 2021 চনৰ প্ৰশ্নকাকতখন প্ৰস্তুত কৰা হৈছিল। পৰীক্ষা যিহেতু নহ'ল, পেকেট খোলা নহ'ল, সি সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছিল, তাক ৰখা হৈছিল আৰু সেই 2021 চনৰ প্ৰশ্নকাকত যিখন 40% সংকুচিত পাঠ্যক্ৰমৰ ওপৰত প্ৰস্তুত কৰা, সেইখন প্ৰশ্নকাকতেই দিয়া হ'ব। ইয়াক লৈ কোনো শিক্ষাৰ্থী তেওঁলোক চিন্তিত হোৱাৰ কোনো কাৰণ নাই বুলি মই সকলোকে জনাইছোঁ, স্পষ্ট কৰি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকেতো ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই চিলেবাছ সম্পৰ্কে কি মন্তব্য প্ৰকাশ কৰিলে সেয়া শুনিলা। শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মতে 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে পৰীক্ষাৰ প্ৰথমাৰ্ধত সেবাই যিখন চিলেবাছ প্ৰস্তুত কৰিছিল সেই চিলেবাছ আছিল 30% ৰেহাই। যেতিয়া পৰীক্ষাৰ আগমুহূৰ্তত পৰীক্ষা কাষ চাপি আহিছিল তেতিয়া আকৌ সেবাই সেই চিলেবাছ 10% ৰেহাই কৰি দিছিল। মুঠতে 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে সেবাই যি চিলেবাছ প্ৰস্তুত কৰিছিল সেয়া 40% ৰেহাই আছিল বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে। আৰু 2022 বৰ্ষৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ কাৰণে, অৰ্থাৎ এই বছৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে সেবাই যিখন চিলেবাছ প্ৰভাইড কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ তোমালোকৰ বাবে, সেই চিলেবাছখনত সেবাই 40% ৰেহাই দিছে বুলি তোমালোকেও জানা আৰু সেবাই প্ৰকাশ কৰিছে। আৰু সেই শিক্ষামন্ত্ৰীয়ে কৈছে যে 2021 বৰ্ষ আৰু 2022 বৰ্ষৰ চিলেবাছ প্ৰায় একেই হয়। 2021 বৰ্ষত প্ৰথমাৰ্ধত যিহেতু 30% ৰেহাই দিছিল, পিছত আকৌ পৰীক্ষাৰ আগমুহূৰ্তত 10% ৰেহাই দিছিল বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে। আৰু সেইকাৰণে 2021 বৰ্ষৰ মেট্ৰিকৰ আৰু 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ চিলেবাছ একে বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি নিজৰ মন্তব্য প্ৰকাশ কৰিছে। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে ভাবিছে যে 2021 বৰ্ষত যিহেতু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা নহ'ল কৰোণা মহামাৰীৰ কাৰণে, আৰু 2021 বৰ্ষৰ কাৰণে যি প্ৰশ্নকাকত প্ৰস্তুত কৰা হৈছিল সেই প্ৰশ্নকাকতেৰে 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব বুলি শিক্ষামন্ত্ৰীয়ে ভাবিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এই মন্তব্যৰ পৰা কিমান সন্তুষ্ট হৈছা সেয়া মোক কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ যদি কিবা ডাউট থাকে, তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে মোক কমেণ্ট কৰি জনাব পাৰা। এনেকুৱা নতুন নতুন ভিডিঅ'বিলাক আৰু নতুন নতুন ইনফৰমেশ্যনবিলাক তোমালোকে পাই থাকিবৰ বাবে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।